তই শুন আকৌ গাৰ্লফ্ৰেণ্ডে মোক নহয় আজি ভিডিঅ' কল কৰিবলৈ দিছে যদি মই তাইক বোলে ভিডিঅ' কল নকৰোঁ তাই মোক বোলে বেকআপ দি দিব তেনেহ'লে কৰ আকৌ ভিডিঅ' কল তই মোক কেলৈ কৈ আছ ভিডিঅ' কল কৰিব লাগে বুলি ময়ো বুজিছোঁ কিন্তু ভিডিঅ' কল কৰিবলৈ মোৰ ওচৰত মানে ৰিচাৰ্জে নাই ৰিচাৰ্জ এটা কৰি দিয়ে না ধেত মোৰ ওচৰত পইচা নাই দে নোৱাৰোঁ মই সৰুৰ পৰা মোৰ লগতে পঢ়িছিলি তই তেতিয়া চাকৰিও পালি মোৰ ৰিচাৰ্জ এটা কৰি দে আকৌ এই তুমি মন বেয়া কৰি থকা কাৰণটো মই জানিব পাৰিম নেকি মোৰ মানে ইম্পৰ্টেণ্ট ফোন এটা কৰিব আছিলে কিন্তু এতিয়া ৰিচাৰ্জ শেষ কৰিলে বেয়া নোপোৱা যদি ৰিচাৰ্জ কৰি দিবা নেকি তুমি অঁ তোমাৰ ৰিচাৰ্জ শেষ হ'ল মই ভৰাই দিছোঁ ৰ'বা औरत का चक्कर बाबू भैया बोल दे इसे। औरत का चक्कर থেংক ইউ দেই আমিতো ভৰিলৈকে ধৰি লওঁ তই হ'লেও আমাক ৰিচাৰ্জটো কৰি নিদিবি আমি তোৰ লগৰ আছিলোঁ কিন্তু তই ছোৱালীজনীক কৰি দিলি আমাক কৰি নিদিলি মোৰ ওচৰত মাত্ৰ 299 ৰুপিজহে আছিলে সেইকাৰণে মই তোক কৈছিলোঁ আৰু দোকানত ভৰাবলৈ গ'লেও 5 টকা বা 10 টকা এক্সট্ৰাকৈ লয় অঁ তোৰ কথাটো এইটোহে মানে তই দোকানত গৈ 5 টকা 10 টকা বেছি দি পিনি ৰিচাৰ্জ কৰিব নালাগে নহয় আজিকালি বজাৰত আহি গ'ল এটা নতুন এপছ সেই এপছটোৰ নাম হ'ল ZG ৰিচাৰ্জ এপ সেই এপটোত যদি তই ৰিচাৰ্জ কৰ তেতিয়া তই কোনো কনভিনিয়েঞ্চ ফিজ দিব নালাগে আৰু তই সেইটোত যদি ৰিচাৰ্জ কৰ তেতিয়া তই 3 to 8% কেছবেক পাবি এইটো এপৰ দ্বাৰা তই অকল মোবাইলে নহয় টিভিও ৰিচাৰ্জ কৰিব পাৰিবি আপুনি ইয়াত EMI, ইলেক্ট্ৰিক বিল আৰু ইঞ্চুৰেঞ্চ সকলোখিনি দিব পাৰিব। ইয়াত তই জিঅ' এয়াৰটেল BSNL ভডাফোন আৰু কিবা কিবি ধৰণৰ ৰিচাৰ্জ কৰিব পাৰিবি ZG ৰিচাৰ্জ এপত তই ৰিচাৰ্জ কৰি তই তাত ৰিৱাৰ্ডো পালি অফাৰো পালি আৰু কেছবেকো পালি আৰু সেই এপটোৰ লিংকটো মোৰ বায়'তে আছে আপোনালোকে গৈ ডাউনলোড কৰি ৰিচাৰ্জ কৰক